ৰাগ চাব পৰা নাই আৰু ল'ৰা ছোৱালী দুটাকো ৰাগ দেখুৱাব পৰা নাই। বহুত জ্বৰ, আপোনালোকে মোৰ চকু দেখা পাই ধৰিব পাৰিছে। মই যাতে জল্দি ঠিক হওঁ, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু জানেয়ে মোৰ মানুহজনীও মানে একো এটা ভালকৈ কৰিবই নোৱাৰে, ময়ে চব কৰিব লাগে। গতিকে মই ঠিক হোৱাটো বহুত আৱশ্যক। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। মানুহজনে বহুত কষ্ট কৰি আজি দুপৰীয়াৰ ভাত সাজ ৰান্ধিলে আৰু মই অলপ শুলোঁ আৰু বহুত ৰ'দ দিছে, ৰ'দত বহিলোঁ, শুলোঁ। অলপমান ভাল যেন হৈছে। আপোনালোকে প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ নামতে এৰিলোঁ। মোৰ কপালে বেয়া বাৰু, কিনো কম। মানুহে ৰাগ চালে, ক'ত কি চালে, ক'ত ফুৰিব গ'ল, জুবিন গাৰ্গৰ চিনেমা চালে, ৰৈ বিনালে। মই একো যে চাব পৰা নাই। ল'ৰা ছোৱালী দুটাৰো, ছোৱালীজনীৰ ভাল, ল'ৰাটোৰ অলপ জ্বৰ বসন্ত হৈছিলে। গতিকে বহুদিন ৰৈ আছোঁ ঘৰতে, ক'লৈকে যাব পৰা নাই। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে একো কথা নাই, যাব পৰা নাই, কিন্তু মই স্কুল যে ক্ষতি হ'ব সেইটোহে বৰ দুখ লাগে ফ্ৰেণ্ডছ। মানুহজনেও নোৱাৰে, মানুহজন মোৰ হেণ্ডিকেপ হয়। লাইনে শ্বৰ্ট কৰিছিল, বহুত ডাঙৰ এক্সিডেণ্ট হৈছিল তেখেতৰ। গতিকে তেখেতৰ হাত এখন পূৰা জ্বলি গৈছিল আৰু ভৰি এখনো জ্বলি গৈছিল। প্লাষ্টিকৰ ভৰিৰে অহা যোৱা কৰে। সেনেকৈ আমি ফেমিলিটো চলি আছোঁ। আশীৰ্বাদ কৰিব, সোনকালে যাতে ভাল হওঁ। বাই, আজিলৈ নামতে এৰিছোঁ। বাই বাই ফ্ৰেণ্ডছ, পিছত লগ পাম।